হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মানুহৰ বিহু। এফালে আমি নামঘৰলৈ যাব ওলাইছোঁ আৰু বেটি মানুহকো ৰেডি কৰাইলোঁ, দেখিছেনে? আৰু এইফালে মানুহজনো ধুনীয়াকৈ ওলাই পেলাই ৰেডি হৈ গ'ল নামঘৰলৈ যাবলৈ। এইফালে হাই কৈ দিয়া। হাই। আৰু এইফালে নামঘৰলৈ আহি পাই গ'লোঁ আৰু বহুত মানুহ আহি পেলাই সেৱা জনাই আছে, ইয়াত দেখিছেনে? তাৰপিছত আমিও সেৱা কৰি ঘৰ যাওঁ। আৰু এইফালে ঘৰ আহি পালোঁহি, ইয়াত চাহ ধুনীয়াকৈ বাকি লৈছোঁ, খাই লওঁ। এইফালে মুড়ি চিৰা আছে, পিঠা আছে। আৰু এইফালে ভাত পানী খাই আজৰি হ'ল। এতিয়া হ'লো মানে 10টামানে বাজিলে। এতিয়া মাৰ ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ, মানুহজনো ওলালে। নোযোৱা তুমি মামাৰ ঘৰত? যাবা নে? আহা আকৌ। দিদি কোৱা। আৰু এইফালে প্ৰেজেণ্টবিলাক পেকিং কৰি লৈছোঁ, ঘৰত যিহেতু সকলোকে সেৱা জনাব লাগিব। এইফালে ৰেডি হৈ ল'লোঁ আৰু এতিয়া ব'লক একেবাৰে ঘৰত লগ পাম। এইফালে ঘৰ আহি পাই গ'লোঁ আৰু এইফালে ধুনীয়াকৈ মাহঁতে চাহ দিছে, চাহ খাই লওঁ। আৰু এইফালে বেটি মানুহ দেখিছেনে, নাচিব লৈছে। এয়া বাপেকে ওপৰত বক্স বজাই আছে আৰু আমাৰ বেটি মানুহ নাচিব লাগে, দেখিছেনে বাৰু? এয়া ঘূৰি ফুৰিছে মামায়েকৰ লগত। আৰু এইফালে আইতাহঁতৰ ঘৰতো এতিয়া চাহ দিছে, ধুনীয়াকৈ চাহ পিঠা এনেদৰে খাই লওঁ। আৰু এইফালে পাপা মাহঁতে আইতা ককাক সেৱা জনাই আছে। আমি জনালোৱে বাৰু আইতা ককাহঁতক, মা পাপাহঁতক, খুৰা খুৰী, আকৌ পেহীহঁতকো জনালোঁ। আৰু তাৰপিছত এয়া ধুনীয়াকৈ ভাত বাঢ়ি দিছে, মাংস আছে, মাছ, হাঁহ মাংস, ব্ৰইলাৰ, গাহৰি সকলোবিলাক দি ভাত ধুনীয়াকৈ খাই ল'লোঁ দুপৰীয়া। এইফালে মাহীহঁতৰ লগত বেটি মানুহে খেলি আছে, দেখিছেনে বাৰু? আকৌ এইফালে গধূলিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লগা হ'লেই। পেহীহঁতেও আহিছে, যিহেতু মাংস চব্জি বনাইছে। মিক্স ভাজি এখন ধুনীয়াকৈ সকলোৱে মিলি পেলাই একেলগে খাম। আৰু এইফালে পিংকিয়ে চব্জি কাটি আছে আৰু এইফালে খুৰীয়ে ধুনীয়াকৈ বনাই আছে, দেখিছেনে বাৰু? আৰু এসাঁজ আজি সকলোৱে মিলি জুলি খাম বিহু বুলি। এইফালে তৰমুজো কাটি থোৱা আছে, গধূলি তৰমুজো খাই ল'লোঁ। আৰু এইফালে এতিয়া আহি গ'ল হুঁচৰি মাহঁতৰ ঘৰত। আৰু এতিয়া আপোনালোকে শুনি যাওক। এইফালে হুঁচৰিক বিদায় দি পেলাই ওপৰত মানুহজনে গান লগাই আছিলে, দেখিছেনে বাৰু? এপাক নাচি দিলোঁ, যিহেতু বিহু বতৰ, নেনাচিলে কেনেকৈ হ'ব ন? আৰু এইফালে এতিয়া ভাত বাঢ়ি দিলে খুৰীহঁতে, দেখিছেনে? এতিয়া ভাত খাই পেলাই ঘৰ যাব লাগিব। এইফালে পাপৰ আছে, মাংস চব্জি, মিক্স ভাজি, চাটনি এখন। আজি ৰঙালী বিহুটো এনেদৰে বিদায় দিছোঁ মাৰ ঘৰত। বাই বাই, আকৌ এটা ভিডিঅ' লগ পাম। হেপী ৰঙালী বিহু।